হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে ক্ৰিষ্টিনাছ ব্লগ। আজি মই তাঁতৰশালীৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া দেখিছেনে, সূতা এনেকৈ কাটি লৈছোঁ। এই ফুল বান্ধিবলৈ একণিকৈ যে বান্ধি যায়, আপোনালোকে জানেনে নাজানো। মই প্ৰথম শিকিছোঁ, মানে আগত মাহঁতক কৰা দেখোঁ, কিন্তু নিজে কৰি পোৱা নাছিলোঁ। এইবাৰ কৰিছোঁ, তো আপোনালোককো দেখুৱাম কেনেকৈ কৰিছোঁনো। ইমান নাজানো বাৰু, শিকিছোঁহে নতুনকৈ। এনেদৰে সূতাখিনি জোখত কাটি লৈছোঁ। আৰু এয়া দেখিছেনে, এয়া এনেকৈ থৈ লৈছোঁ, ডালুলাকৈ উলিয়াই পিনে থৈ লৈছোঁ। তাৰপিছত এনেদৰে বান্ধি গৈছোঁ। এয়া দেখিছেনে, এয়া পিছত টাইট কৰি দিম বাৰু এনেদৰে। আৰু ফুলটো হ'ল এইটো, ফুলটো এনেকৈ বান্ধি লৈছোঁ। এইটো নতুন এটা ষ্টাইলত বান্ধি লৈছোঁ দেই আপোনালোকে। আৰু অকণমান দিছিলোঁ ফুলটো, অলপ কিবা এটা ভুল হ'ল কাৰণে খুলি দিলোঁ। তো আপোনালোকে চাই যাওক মই কেনেকৈ কি কৰি আছোঁ। ভিডিঅ'টিৰ মাজলৈ আকৌ আহিলোঁ। তাঁতৰশালীৰ কাম এৰি এইবাৰ পানী টেংকি চাফা কৰিবলৈ লৈছোঁ, কাৰণ ইমান মানে লেতেৰা হৈছে পানী টেংকিটো, আৰু মাজে মাজে চাফা কৰি থাকিবলগীয়া হয় যে, সেইবাবে আজি চাফা কৰোঁ বুলি ভাবিলোঁ। এয়া পোৱালিটোক ওপৰলৈ উঠাই দিলোঁ, দেখিছে নাই? তো পোৱালিটোক ওপৰলৈ উঠাই দিলোঁ। এতিয়া অলপ চাফ চিকুণ কৰিব। আপোনালোকক আৰু দেখুৱাই থাকিম কি কি কৰি আছোঁ।
টেংকিটো বহুত লেতেৰা হৈ আছিলে সিনটেক্সৰ ভিতৰত পুৰা মানে হেলাই গজিছে হেলাই ওলাইছে সেইবাবে অলপ চেগুন কৰিবলৈ লৈছোঁ নহ'লে পানী খাবলৈ সেয়া পাই পানী খাওঁ ন পানী লেতেৰা হ'লে কেনেকৈ মানুহ স্বাস্থ্যও বেয়া হয় সেইবাবে অলপ সাফ কৰিবলৈ দিছোঁ ঐ সফা হৈছে নাই নয়ন ঐ নয়ন সাফ হৈছে নাই সাফা হৈছে নাই সফা হোৱাটো হৈছে ইয়াত থাকিলেও না ঠাণ্ডা হয় যেতিয়া ভিতৰত যাওঁ না গোটেই গৰমে একদম কমি যায় ভিতৰত গৰম হৈছে মানে আৰু আমাৰ এতিয়া টেংকি চাফা কৰি হ'ল এতিয়া আমলৈ পৰুৱা পাৰিম আপোনালোকক দেখুৱাম আপোনালোকক দেখুৱাইছিলোঁ শ্বৰ্ট ভিডিঅ' এটা দিছিলোঁ মানে আমলৈ পৰা নহয় আমলৈ বনোৱা আজি পৰা দেখুৱাম তামোল খাই আছোঁ কি ভিডিঅ' সেইটো হ'বলৈ দে সেই বাঁহটো মোৰ মেচিন ষ্টাৰ্ট হোৱা নাই এইটো এইবিলাক মেচিন চলাই থকা মানুহ নাহে গাখীৰত লাগি ধৰা নাই জানো কালা এই ওচৰলৈ খেলি খাই আহিলে আকৌ এইখিনি দেখিছেনে অথনি যে আমলৈ পৰুৱা পাৰিম বুলি কৈছিলোঁ এইয়া ইমান ধুনীয়া ধুনীয়া আৰু এইখিনি উৰিবলৈ হৈছিলেই কাৰণ এতিয়া পূৰ্ণিমাতে উৰুৱাই বুলি কয় যে তাকে এইখিনি পালোঁ আৰু দুভাগ কৰিছোঁ বাহঁতেও লৈ গৈছে তাৰপিছত এতিয়া এইখিনি আপোনালোকক মই কেনেকৈ বনাই খাওঁ সেইটো দেখুৱাম আপোনালোকে চাব দেই ভিডিঅ'টো স্কিপ নকৰাকৈ চাব দিনটো আজি ভিডিঅ' এয়াই আৰু দিনটোৰ কামবিলাক কি কি কৰিছোঁ তাকে দেখুৱাইছোঁ তো চাই যাওক ইমান ফটা পা দেখিলে লৈ আহিলি যে চাৰিটা লৈছোঁ বহুত বাচিবলগীয়া হৈছে ইমানখিনি বাচিহে এনেদৰে চাফ চিকুণ হৈছে আৰু কিছুমানক দেখোঁ অকল এইবিলাক খায় আমাৰ আকৌ অলপ এই ৰঙাপুৰত থাকিলেও অলপ টেঙা টেঙা ভাৱ হয় এনেদৰে খাই ভাল লাগে তো চাগৈ কেনেদৰে কৰে
এনেদৰে বান্ধি ল'লোঁ আৰু এতিয়া যাব এইখিনি হৈ গ'ল পেক কৰি দিলোঁ এইখিনি থাকি যোৱাখিনি এতিয়া মই ভাজিম তেলত ভাজিম এয়া পিঁয়াজ কাটি লৈছোঁ আৰু এয়া জলকীয়া 3টা কাটিছোঁ আৰু পিঁয়াজ ভাবিছে চাগে কেলে ইমানকৈ কাটিছে পিঁয়াজটো অলপ সৰহকৈ দিলে মানে ভাল লাগে খাই আপোনালোকে এনেকৈ খাই চাব পাতত দিয়াখিনি অলপ পিছত দিম এয়া এঙাৰ ভালকৈ ওলোৱা নাই আছে তাৰপিছত এতিয়া মই এইখিনি তেল দিলোঁ বাৰু তেল পকিলে মোবাইলটো ধৰি দিবলৈ মানুহ নাই এনেদৰে ভিডিঅ' বনাই আছোঁ প্ৰথমে পিঁয়াজ বেছি নিদিওঁ অলপ দি লওঁ এইখিনি ইয়াতে অলপ সোৱাদ অনুসৰি নিমখ দি দিম আৰু অলপ হালধি ৰংটোৰ কাৰণে নিমখ অলপ দি দিছোঁ অলপ হালধি কাটি লোৱা পিঁয়াজখিনি এতিয়া দি দিছোঁ আপোনালোকেনো কেনেদৰে বনাই খাই ভাল পায় কমেণ্ট কৰিবচোন ময়ো তেনেদৰে বনাই খাবলৈ চেষ্টা কৰিম মানে বিভিন্ন মানুহে বিভিন্ন ধৰণে খাবলৈ মানে খায় আৰু সকলোৱে একেধৰণে নাখাবও পাৰে সেইবাবে কমেণ্ট কৰিব আপোনালোকে আৰু মই বনোৱা ৰেচিপিটো কেনেকুৱা লাগিছে আপোনালোকে সেইটো কমেণ্ট কৰিব দেখিছেনে ইমান ধুনীয়া হৈছে দেখাত বৰ ভাল লাগিছে খায়ে ভাল লাগিব আৰু এই আলুৰ লগত ভাজি দিওঁ আজি ৰাতিৰ সাঁজটো এনেকৈ খাম আৰু এই কেইডালমান আৰু আলু আছে আলুৰ লগত ভাজি দিওঁ এয়া দাংবডি আৰু আলু ভাজি আৰু আজি এনেদৰে ভাত খাওঁ জোল জোল একো বনোৱা নাই দালি চালি বনোৱা নাই এনেদৰে খাওঁ বুলি ভাবিছোঁ আৰু ৰাতিটো ইমানকৈ কিবাকৈ খাব নালাগে আৰু অলপ খালে হ'ল ইমানকৈ জুতি লগাই খাই থাকিব নালাগে ৰাতি আৰু এয়া হ'ল আমলৈ পৰুৱাৰ ভাজি আৰু ইয়াত বনাই নেফাফু বইল কৰিছোঁ বডিমাহকেইডালো বইল কৰিছোঁ কাৰণ আমাৰ মাৰ গাটো বৰ এটা ভাল নহয় সেইবাবে বইল খাব আৰু প্ৰেছাৰ থকা মানুহ যে সেইবাবে তিতা অলপ বইল কৰি দিছোঁ খাব আৰু তেনেকৈ আৰু এয়া হৈ গ'ল ভাত আৰু অলপ পিছত খাম আৰু ভাত এইখিনি পাতত দিয়া এইখিনি ভাজি এইখিনি আলু আৰু বডি ভাজি এইখিনি হ'ল বইল আৰু আজি আইটেম এইকেইটাই এই কমকৈ বনাওঁ কওঁতেও মানে এয়া 4টা আইটেম হৈ গ'লগৈ আৰু এয়া ভাত
এতিয়া মই বাঢ়ি লওঁ, সকলোকে ভাত পানী খুৱাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আৰু এইখিনি হৈ গ'ল। এতিয়া মই উলিয়াইছোঁ জুইৰ পৰা। এইখিনি পাতত দিয়াখিনি হ'ল। আপোনালোকক খুলি পিনে দেখুৱাইছোঁ ৰ'ব। দেখিছেনে মজা। পাতখিলা বেছি ভাল নাছিলে যে সেইবাবে অলপ জ্বলি গ'ল তলত, মানে এই আমলৰি পৰুৱাখিনি জ্বলা নাই, এই ছাইডত জ্বলিছে। দেখিছেনে মজা, খাবা আৰু আজি। এইখিনি মই উলিয়াই লওঁ। আৰু এইখিনি পাতত দিয়াখিনিয়ে বেছি ভাল লাগিব খাবলৈ। আপোনালোকে ভাজিখিনিতো এনেও ভাল লাগিব বাৰু, তথাপিও আৰু এই ভজাতকৈ এইটো টেষ্ট বেলেগ লাগিব। তো মই এয়া ভাত চব্জি বাঢ়ি লওঁ, সকলো ৰেডি কৰা হৈ গ'ল। মই বাঢ়ি লওঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। অভ্যাসটো হাবকো পৰিস্থিতি আছে। এতিয়া হ'ল বাজিলে কেইটা, 9টা বাজিবলৈ হৈছে আৰু আমি ভাত পানী খাই উঠিলোঁ। আমি সোনকালে ৰাতি ভাত খাওঁ, আৰু মানে ৰাতিপুৱা অলপ 11টা 11:30 মানত ভাত খাওঁ। ভাত খাই পিনে দিনটো নোখোৱাকৈ থাকি সন্ধিয়া অলপ সোনকালে বনাই খাওঁ। আৰু ঘৰত অলপ মানে বেমাৰী মানুহ আছেতো, সেইবাবে আমি সোনকালে ভাত খাওঁ। আৰু আপোনালোকক দিনটো কি কৰিলোঁ দেখুৱালোঁ। আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই যাব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো দবাবলৈ একদম নাপাহৰিব, কাৰণ আপোনালোকে মোৰ ভিডিঅ'বোৰ আগতীয়াকৈ পাবলৈ সেইটো কৰিবই লাগিব। আৰু আপোনালোকে মোক ছাপোৰ্ট কৰিব, আৰু ৰেচিপিকেইটা কেনেকুৱা লাগিলে ক'ব আৰু কমেণ্ট কৰিব। তো আজিলৈ বাই বাই, গুড নাইট।